চিন্তা নকৰিবা লাহে লাহে খোৱা লাহে বিচাৰিছিলোঁ খাবলৈ তোমাৰ ঘৰ ক'ত মোৰ ঘৰতেই নাই মা দেউতা কোনো নাই মই বন কৰা ল'ৰা ছোৱালী আছোঁ মানুহ লগত কিন্তু মোক খেলিবলৈ নাপায় তো উঠা নাই যে উঠ উঠ এইটো নুঠিব নি আজি ঐ উঠ ৰ তোক ৰ ঐ এখন ল উঠ এই খৰি কেইটা ভালকেইটা উঠ যা উঠ যা ইমান দেৰি লাগে নি সোনকালে ক আৰু কাম আছে সেইটো পৰা উপায় নাই দেই বাবা তোমাক কথা এটা ক'বলগীয়া আছিলে নহয় কোৱাচোন মোৰ এবাৰ মেট্ৰিক দিছোঁ নহয় ৰিজাল্ট ভাল তুমি মোক কি দিবা কোৱাচোন তুমি তোমাৰ ৰিজাল্টটো বাদ চাই কি হয় হা মোৰ কলেজলৈ যাবলৈ কেতিয়াবা মোক লাগিব কিন্তু কেতিয়াবা নাই কোৱা তুমি তোমাৰ ৰিজাল্টটো চাই লওঁ তোমাক কেতিয়াবা নালাগে তোমাক গাড়ী দিম তুমি মোৰ একমাত্ৰ বা তোমাক যি লাগে আৰু মোৰ সকলো সম্পত্তি তোমাই তুমি ইমান চিন্তা নকৰিবা হা আৰু কি কাম কৰিবলৈ আছে মানে এইটো আকৌ আহিলে অকল খোৱা সময়ত আহিবলৈ জানে এইটো নমৰিবই খোৱা সময়ত আহিবলৈ জানে ঐ এই বাহিৰৰ ৰুমকেইটা লেতেৰা আছে যা সোনকালে যা চাফা কৰগৈ যা
ছবি মায়াকো যদি চকুনি সপোন ঐ গৰু মুচিব নাজানো ভালকে হে তোৰ পৰা এলাহ লোৱা ভোট মহান কি হ'ল ঐ গৰু হে নাজানো পাপা এনে ঘুমাইছো কেনেকে পৰিলে দেখিছে নাই মই থাকক কি হ'ল তই আহিলি যে তোৰ কাম কৰা হ'লে নেকি হে যা তই এতিয়া এগাল খাইছিলে পিছত ভাবি যা 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 দিগো 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 মালিক গৈছো চাওঁ এইপিনে কওকচোন মালিক বজাবা আগেটা এইটো 500 টকা আছে ল এইটো যি পাওঁ বজাৰ লৈ আহিবি কিন্তু পইচা নাখাবি হা শুনিছ নাই যা জলদি আহিবি পাৰ্টিটো কৰিব লাগিছিলে না ঠিকে কি কোৱা এতিয়া লাগিছিলে আছে নাই মোৰ আজি ঘৰত পইচা নিছিলে নাই কি কোৱা যায় ভাবা যদি তোমাৰ লগত আছিলে নাই নাই সেইবোৰ মোৰ লগত নাই মাকে দিছোঁ চোৱা চোৱা পালা নাই পইচা কি কয় পইচা পইচা কি কয় ইয়াত কিবা এটা বুদ্ধি দেই দৃষ্টি আজি পাৰ্টিটো বনাব লাগে ন কিবা এটা কৰিব লাগে দেই বলে ফটো শুনা ফটো মালিকে বজাব বুলিছে মালিকে গালি দিব মালিকে গালি দিব ন মালিকে মোক পইচা দি পঠাইছে মালিকে গালি দিব ন মোক বজাৰ কৰি পঠাইছে মই এতিয়া মালিকে দেৰিলে গালি দিব মোক মালিকে গালি দিব জানিছো মই আনিব পাৰিম ন মালিকে গালি দিব মালিকে বজাৰ কৰি পঠাইছে মোক কথাটো বুজা নাই মই ইমান দেৰি হৈছে মোৰ ভাগৰ মই এতিয়া মালিকে ন মালিকে এতিয়া মোক মই মালিকে মোক বহুত গালি দিব মানে মোৰ একদিনত আহিব হৈছিলে মালিকে আপুনি 2 মিনিট কৈছে মোক একদিনত আহিব হৈছিলে মালিকে মোক বেয়া দিব নহয় মালিকে গালি পাম বুজি পাওক আপুনি মালিকে গালি দিব পাৰ্টি হৈ যাব ডাককে ব'লা বজাৰ কি হ'ল হা আনলি নাই মালিক মোক পইচা গালি ল'লে মালিক কি তই একো এটা কাম কৰিব নোৱাৰ দে ঐ হা তই একো এটা কাম কৰিব নোৱাৰ দে ঐ তই একো এটা কাম কৰিব নোৱাৰ দে হে
একো এটা কাম মন ওলা তই ইয়াৰ পৰা ওলা 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 ইয়াৰ পৰা ওলা ওলা হয় নাই হ'ব দিয়া তুমি দুখ নকৰিবা মোৰো কোনো নাই এই সংসাৰত অকলে আজিৰ পৰা তুমি মোৰ ভাইটি হ'ব পাৰিবা তেন্তে ব'লা এতিয়া যাওঁ আমি ব'লা ভাইটি অ' ভাইটি ভাইটি অঁ দাদা কওকচোন এইফালে আছো দাদা কওকচোন অঁ এয়া চোলা পেণ্টটো লোৱা আৰু তুমি বাথৰুমত গাটো ধুই আহাগে যোৱা কালি দেখাই দিছিলোঁ মনত আছে ন আছে আছে দাদা যোৱা ঠিক আছে সোনকালে আহিবা দেই ঠিক আছে দাদা মোৰ হৈ গ'ল অঁ এতিয়াহে দাদা মোক চচৰি দিব লাগিছে একদম বঢ়িয়া লাগিছে তোমাৰ দাদা ব'লা ব'লা শুই আহোঁগে ঠিক আছে তুমিতো গম পাইছা মোৰ কামত কিমান প্ৰেছাৰ বাঢ়িছে এতিয়া তোমাক গোটেই চব দায়িত্ব তোমাক দিলোঁ আজিৰ পৰা তুমি চম্ভালিবা চব ঠিক আছে দেই ভালে কামবিলাক চোৱা চিতা কৰিবা ঠিক আছে হয় বন্ধু বন্ধু কওকচোন কওক চাওঁ এইপিনে এইটো দীঘল বজাৰত চাকৰি এটা ওলাইছেচোন যাম বুলি ভাবিছোঁ কাইলৈকে যাম বুলি ভাবিছা কাইলৈ গৈছে বুলি মই এপাক যাবা নহ'লে May I come in, sir? য়েছ কামিং বহা অঁ তোমালোক মোক চিনি পাইছানে পাইছে ছাৰ মনত কৈছিলে তোমালোকৰ এই যে কথাবোৰ কৈছে ছাৰ খবৰ কোৱাচোন তোমালোকৰ খবৰবিলাক পাৰ্টিবিলাক কৈছে নাই পাৰ্টি চাৰ্টি আমিন ছাৰ য়েছ কামিং বহা আৰু তুমি মেঘালয়জন নহয় জানো হয় হয় তোমাৰ খবৰ আছোঁ ছাৰ ঘৰৰ খবৰ দেউতাহঁতৰ মানে ভালে যেনে তেনে আছে ঠিকে আছে মনত পৰিছিলে তোমালোকৰ কৰিছে মই আগতে ক'ত আছিলোঁ আৰু এতিয়া ক'ত মানুহৰে মানে গম পালা ধনী দুখীয়া পথ নাই সকলোকে একেই জ্ঞান কৰিব লাগে মানে তিনিজনকে মই ধন্যবাদ দিব লাগে এবাৰ চোৱা তুমি ক'ত ওলাই মোক মানে তিনিজনক মই ধন্যবাদ দিব লাগে কাৰণ তোমালোকৰ কাৰণে আজি মই এখন চুৰি দিব পাৰিছোঁ তোমালোকৰ মনত আছেনে এসময়ত মোক তেনেকুৱা ব্যৱহাৰ কৰিছিলে Sir, আমাৰ ভুল হৈ গ'ল। মাফ কৰি দিব এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। ঠিক আছে মাফ কৰিছোঁ তোমালোকক
তোমালোকে চুৰ উলিয়াই দিব পাৰোঁ উলিয়াই নিদিব মানুহতে তোমালোকে কথা ঠিক আছে তোমালোকে মন্দিৰৰ ওচৰত এনেকুৱা নকৰিব